हेलो ভিউৱাৰ্ছ আজি আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আপোনালোকে থাম্বনেইলটো গম পাইছে যে মই আজি আপোনালোকৰ বিষয়ে কি ডিসকাস কৰিবলৈ ওলাইছো বন্ধুসকল আমি বহুতে এই কথাখিনি ভাবি নাচাও কিন্তু এটো এটা সঁচাকৈ দৰকাৰী কথা কিয়নো এতিয়া এটো সময় হৈছে শাক-পাচলি কৰাৰ সময় সো এই সময়টোত যথেষ্ট পৰিমাণে শাকৰ গুটি আমি ক্ৰয় কৰি আনি ধুনিয়াকৈ বাৰীখন সজাই লৈ হাল বাই বা কুৰ মাৰি আমি বহুত কষ্টৰে গুটি খিচু কিন্তু গুটি খিচাৰ পাছত গুটিখিনি গজি নুঠে মানে বহুতখিনি গুটিৰ পৰিমাণ গজাৰ সংখ্যাটো বহুত কম ইয়াৰ এটা মূল কাৰণ হ'ব পাৰে পৰুৱাই আপোনাৰ গুটিবিলাক হানি কৰিব পাৰে বা কীট পতংগই আপোনাৰ সেই যি গুটি দিছিলে সেয়া খাই পেলাব পাৰে বা তাৰ পৰা লৈ গুচি যাব পাৰে বন্ধুসকল ইয়াৰ বাবে আপোনাৰ যি এক আপুনি ভাল ফলাফল লাভ কৰিম বুলি আশা কৰিছিল সেই ফলাফল লাভ নকৰে সেইবাবে ভাবিলো আজি মই আপোনালোকক এই বিষয়ে এক দিহা দিও বন্ধুসকল যদি আপোনাৰ সেই গুটিবিলাক পৰুৱাই লৈ গৈছে বা বিভিন্ন কীট পতংগই লৈ গৈছে তেতিয়া আপুনি কেইটামান দিহা গ্ৰহণ কৰক যাৰ ফলত কীট পতংগ আপোনাৰ সেই শাকনি বাৰীখনত প্ৰৱেশ নকৰে বা গুটিবিলাক কঢ়িয়াই নিনিয়েহি বন্ধুসকল এইবিলাক হোৱাৰ মূল কাৰণবিলাকেই হৈছে বিশেষকৈ আমি প্ৰথমে চাই ল'ব লাগিব যে মাটি টুকুৰাত উই আৰু পৰুৱা বেছি আছে নেকি যদি বেছি আছে তেতিয়া আপুনি কেইটামান কাম কৰিব লাগিব যদি আপোনাৰ বাৰীখনত উই আছে উইয়ে তেতিয়া আপোনাৰ গুটিবিলাক কুটি দিব আৰু তেতিয়া আপোনাৰ গুটিবিলাক কেতিয়াও নগজে তেতিয়া বন্ধুসকল উই থকা মাটিত প্ৰথমে আপুনি খেতি কৰা এমাহৰ আগত নিমখ ছটিয়াই হাল বাই বা তাত হাল বাওঁতে বা কুৰ মাৰোতে নিমখ ছটিয়াব লাগিব যথেষ্ট পৰিমাণে নিমখ ছটিয়াই থব লাগিব তেতিয়া আপোনাৰ লাহে লাহে উই নাইকিয়া হৈ যায় উই নাইকিয়া হ'বৰ কাৰণে দোকানটো কিছুমান দৰব আছে তাতকৈ মই নিমখ আপোনালোকক বেছি প্ৰিফাৰ কৰিম কিয়নো মাটিৰ গুণাগুণবিলাক তেতিয়া কোনো ইমান পৰিৱৰ্তন নহয় ইয়াৰ পাছত যদি আপুনি গুটি হিচাৰ পিছত যদি পৰুৱাই আপোনাৰ গুটি লৈ গৈছে তেতিয়া আপুনি এটা কাম কৰক আপুনি স্প্ৰে এটাত অলপ কেৰাচিন তেল ভৰাই আপুনি গুটিখিনিৰ ওপৰত স্প্ৰে কৰক তেতিয়া দেখিব লাহে লাহে সেই পৰুৱা নাইকিয়া হৈ গৈছে ইয়াৰ উপৰি যদি পুৰা মোবিল আপুনি দিব পাৰে পুৰা মোবিলৰ এটা বাউণ্ডাৰী বনাই যদি গুটিখিনি খিচে তেতিয়াও কিন্তু আপুনি এটা সুফল লাভ কৰিব বন্ধুসকল এইকেইটা কাম কৰক সুফল লাভ কৰিব আৰু আপোনাৰ শাকনি বাৰীখন গঢ়ি তোলা সুস্বাস্থ্যৰ অধিকাৰী হওক তাৰে কামনাৰে আজি এই ভিডিঅ'টো সামৰিলো আপোনালোকে ভিডিঅ'টো ৱাচ কৰাৰ বাবে ধন্যবাদ